বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক ভাৰতবাসীৰ আগত পুনৰবাৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। এবাৰ পুনৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিলে দীপিকা পাডুকনে। কাটাৰ বিশ্বকাপত ট্ৰফি উন্মোচন কৰে দীপিকাই। 6.175 কিলোগ্ৰাম ওজনৰ আৰু 18 কেৰেট সোণ আৰু মেলাচাইটেৰে নিৰ্মিত এই ট্ৰফি ফিফা বিশ্বকাপত উন্মোচন কৰে দীপিকাই। উল্লেখযোগ্য যে বিশ্বকাপৰ প্ৰাক্তন বিজয়ী আৰু ৰাষ্ট্ৰপতিকে ধৰি নিৰ্বাচিত কেইজনমানেহে স্পৰ্শ কৰিছে এই ট্ৰফি। এই বিশেষ অনুষ্ঠানত দীপিকাক বগা চাৰ্ট, ব্ৰাউন অভাৰকোট, কলা বেল্ট পিন্ধি এটা ধুনীয়া হাঁহিৰে অনুৰাগীক সম্বোধন কৰা দেখা গ'ল। হাজাৰ হাজাৰ কেমেৰাত বন্দী হৈ পৰিল এই দৃশ্য। গৌৰৱান্বিত হৈ পৰিল প্ৰতিজন ভাৰতীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।